নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰ ৰংপিপি শনিবাৰে মানজাত CPIMLৰ নেতৃত্বত বিভিন্ন দল সংগঠনে একত্ৰিত হৈ তিনি কৃষি আইন বাতিলৰ দাবীত একজোৰ সমদল উলিয়ায় শনিবাৰে মানজাত CPIMLৰ নেতৃত্বত HPC HSDC KSA KNCA AIPWA কাকিস AICCTU CANS AISA RYA SYJ SYC কাস্কা KALU SYJ AJD আদি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ তিনি কৃষি আইন বাতিলৰ দাবীত একজোৰ সমদল উলিয়ায় উক্ত কাৰ্যসূচীত ৰবি কুমাৰ ফাংচো প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সকলো অংশগ্ৰহণ কৰে Pini Jasmetpet All India long itu Damtang 2020 free farm bill puthat labang sobang de prabjin pen Narendra Modi kechari pon India sarkar hinpen laso aronaba siuthai serat nai sitame National Highway 36 nili tume hinpen labang so karam khaje phansi iniwa sitame labang so program dobong musi pinidak manja kana police ahin pen nili tum kadobawe protester tumhan labang so aron chokse pura nito phandak kana longwan kasi nito alang custody long sang dito lasila so puthat nili tum ningdoglo nili tum democratic aron aten pen labang so krihi ain mate labang so somthom tham bila puthat bangso prabjin pen siu thai serat nai pu labang so democratic aron nating men kache song along police tu mahin pen government hin pen labang so nil to kan ini karang khaben jokche pu pen dakalang litum hin akas studio lang nawan der bangke ni tum ningduklo lapente ningoilo lapente bangso মানজাৰ পৰা সঞ্জিত দিছৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত লক্ষীমন ধৰ্মৰ লোকসকলে লক্ষীমন তিথি উদযাপন কৰাৰ দৰে কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডকমকাটো 63 সংখ্যক লক্ষীমন তিথি উলমালহেৰে উদযাপন কৰে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত লক্ষীমন ধৰ্মৰ লোকসকলে লক্ষীমন তিথি উদযাপন কৰাৰ দৰে কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডকমকাটো শনিবাৰে 63 সংখ্যক লক্ষীমন তিথি উলম মালহেৰে উদযাপিত কৰে উল্লেখযোগ্য যে শনিবাৰৰ উক্ত অনুষ্ঠানত লক্ষীমন ধৰ্মৰ লোকসকল একত্ৰিত হয় আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় ডকমকাৰ পৰা চিন্থং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিহাংলং ৰিবাপ্তিছ ৰিছো অকৰজাং কাজালাং আমাইৰ 21 সংখ্যক বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰিচো মিলি বাপ্তিছ চাৰ্চত নিহাংলং ৰিবাপ্তিছ ৰিছো অকৰজাং কাজালাং আমাইৰ 21 সংখ্যক বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে নিহাং কাৰ্বি বাপ্তিছ এছ'চিয়েশ্যনৰ এব্ৰাহাম তাৰো ৰবিচন ৰংপি প্ৰমুখ্যে বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে
নীলিবৰ পৰা আনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব নিউজ 24 কাৰ্বি আংলং কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ 25 নং নীলিপ